हेलो फ्रेंड्स आज आम गाँवर एट परिवेश देखा मानने आज सानडे है आज और एक सांगोज प्रोग्राम आम गाँवर एट स्कूल कर्मशाला चलि बर्तमान और सकल उपभोग करूँ काम करे ठीक है এই কামখিনি ইয়াৰ ভিতৰত এনেকুৱা CPU সেন্ট্রাল প্রসেস দুটা ইউনিট থাকে এটা হ'ল আউটপুট ইউনিট আৰু এটা হ'ল ইনপুট ইউনিট ঠিক আছে আমি কম্পিউটাৰটো কাম কৰিবৰ কাৰণে ডাইৰেকশন দিব কাৰণে এটা আমাক আহিলা লাগে মানে এটা বস্তু লাগে কম্পিউটাৰ ডাইৰেকশন দিব লাগিব ন কিহে ডাইৰেকশন দিব এটা যদি কম্পিউটাৰ ডাটা সেই যত কি বুলি কম্পিউটাৰ আপোনালোকক মই আজি সৌৰ শক্তি আৰু বায়োগেছ কেনেকৈ প্ৰডাকশ্যন Organised target আপনাদের নিজে থাকে রিনিউয়েবল এনার্জি কিন্তু বড় হোক কিন্তু সূর্য পোয়ারটি আমি এক্সপেরিয়েন্স সব ইলেকট্রিসিটি করা কিন্তু আমরা কারেন্ট বিলি পাই কিন্তু ইলেকট্রিসিটি হয় আর এইটো প্রোডাকশনৰ কাৰণে আমাৰ কি দৰকাৰ হয় আৰু তাক আমি সূৰ্য পোৱাৰটিও প্ৰডিউস কৰিব পাৰো কিন্তু আপোনালোকে পাইটো লেপটপ চলি আছে তো এইটো থ্ৰু যদি আপোনালোকে কৰে কিন্তু কাৰেন্ট আছে তো কাৰেন্ট এটা প্ৰগ্ৰামটো আমি ভিডিও লৈকে আহিম ঠিক আছে বিভিন্ন ধৰণৰ শিকিবলৈ পালে তেখেতসকলক আমি একোখনকৈ মানপত্ৰ দিয়াৰ আমি মানৱ কৰিছিলোঁ সেইবাবে ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি অৰিহণা তথা সহযোগ আমি লাভ কৰিলোঁ তাৰ কাৰণে কমকৈ মহিলাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ হাতীবান্ধাবাসী ৰাইজৰ উপস্থিতি কৃতজ্ঞতাৰে কামনা কৰিছোঁ অধিক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ স্কুলৰ তৰফৰ পৰা মই কৃষ্ণাজীক অনুৰোধ জনাইছোঁ অধিতা আমার দিতে হবে আপনাদের আমার বাপন ভাইকক এখানে প্ল্যান করতে মনে জানাবো আমাকে আমার সব মনে জানাইছে পুরো আমার দিতে হবে অনুজনাই জনাবি কাশ্যপক আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বৰ্ষৰ পৰা তিলক দাইমাৰী সম্পূৰ্ণ জনাইছে স্যার আপোনাৰ সুবিধা হ'ব অনুজনাই কৃষ্ণাক্ষীক আমাৰ গাঁৱৰ স্থানীয় দাদা পুষ্পনাথ মই এখন পুনৰ নামকে সম্পূৰ্ণ অনুৰোধ পুষ্পনাথ সুবিধা হ'ব সুবিধা হ'ব কৃষ্ণাক্ষী যে দেউতাকক বচাবৰ কাৰণে অসমৰ উদালগুৰি কন্যাই নিজৰ অংশগ্ৰহণ কৰিছিলে কৃষ্ণাক্ষী ডাঙৰজনীয়ে নিজৰ কিডনী এটা দেউতাকক দিছিলে আৰু এজনীয়ে লিভাৰ 60% দিছিলে দেউতাকক বচাবৰ কাৰণে আৰু এই বাতৰিও পৰিৱেশন হৈছিলে বিভিন্ন সংবাদ মাধ্যমত এই এখন দুগৰাকী হয় সেই জেৰি আৰু ইতিমধ্যে আমাৰ মাজত খোৱা নাই দেউতাকক বচাব নোৱাৰিলে তথাপিও ইহঁত দুটাৰ নাম জিলিকি থাকে আৰু ইতিমধ্যে মই জনাব বিচাৰিছোঁ আমাৰ নৱনিৰ্মিত কামাখ্যা মন্দিৰৰ প্ৰধান আমাৰ উপস্থিত আছে মোৰ বৰ্তা অসমত উঠি আপোনাৰ আগলৈ আহিলে ভাবা আমাৰ এক্সৰ তৰফৰ পৰা এক সৰু দৰমণি আৰু আপোনালৈ মই এখন সৰু মোৰ ভাগত দিছে আপোনাৰ ওপৰত মন দিছোঁ আপোনাৰ অকণমান আগলৈ আমি ভাল পাওঁ এয়া দৰমণি তথা মৰম প্ৰাপ্তিব কৃষ্ণাক্ষী দত্ত অকণমান কি মন্দিৰৰ মোৰ কামাখ্যা মন্দিৰ আমাৰ এক্সৰ ফালৰ পৰা দিছোঁ বৰ্তা ধন্যবাদ মূল বিষয় আছিলে মহিলা সাক্ষৰতা আৰু সবলীকৰণ গতিকে এই বিষয়টোৰ সম্পৰ্কে
মন্তব্য কৰিবলৈ যোৱাৰ মই অকণমান দেৰিকৈ নিশ্চয় মন্তব্য ৰাখিম। প্ৰথমতে মই হাতীবান্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক চমুকৈ নাৰী শিক্ষা তেখেত যিহেতু শিক্ষাৰ লগতে জড়িত ব্যক্তি, নাৰী শিক্ষা আৰু সবলীকৰণ সম্পৰ্কে চমুকৈ দুআষাৰ নিজৰ মন্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। হাতীবান্ধা গাঁওখনত যে এওঁলোকে এটা অনুষ্ঠান তুলিছে তাৰ কাৰণে মই তেখেতসকলক কি বুলি ধন্যবাদ যাচিম ক'ব নোৱাৰোঁ। তথাপি ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ একৈশ নামৰ যিটো সংগঠন তেওঁ যাতে ভৱিষ্যতলৈ আগুৱাই যায় তাকেই কামনা কৰিছোঁ। যাক হওক অলপ আমাকে কাৰ্যসূচী ইতিমধ্যে শেষ কৰি গ'ল। দাদা বুলিয়ে কওঁ, মই তেওঁক চিনিও পোৱা নাছিলোঁ ভালদৰে, কিন্তু তথাপিও নাজানো কি হ'ল পটকৈ আগ্ৰহ আহিলে আৰু তেওঁৰ কথাটো ৰাখিব বহুত মন গ'ল। সেইকাৰণে মই কোৱাৰ লগে লগে আহিছোঁ বোলো। মোৰ ক্লাছ আছিল তথাপিও সেইটোতো দেৰি হৈ থাকিব, কিন্তু ইয়াতে আজি বিশেষ কাৰণ আহিলোঁ আৰু তেওঁৰ ওচৰত মোৰ ভাল লাগিল তেওঁ বহুত। আৰু আৰ্টৰ বিষয়টো আৰ্টটো কি মানে প্ৰেক্টিছৰ লগতে কথা আৰু যোনে যিমান প্ৰেক্টিছ কৰিব সেইটো তেওঁৰ লগতে কথা। আজি মই যিখিনি পাৰি আছোঁ হয়তো যোনে বেছিকৈ প্ৰেক্টিছ কৰিব পিছত মোতকৈও আগুৱাই যাব পাৰিব। প্ৰেক্টিছ যোনে যিমান কৰে তাৰ লগতে কথা। হঠাৎ লগ হৈ এনেকুৱা এটা ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে সৰু এটা কাম কৰা মানুহে আগবাঢ়িছিলোঁ। একচুৱেলি এনেকুৱা এটা মহৎ উদ্দেশ্য লৈ নহয়, আমি দিৱালীৰ দিনা 2017 চনৰ দিৱালীৰ দিনা পথপথত থকা গুৱাহাটীৰ পথপথত থকা গণেশগুৰিৰ পৰা কামাখ্যালৈকে যিমানখিনি পথপথত থকা ভিক্ষাৰী আছে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে দিৱালীৰ দিনা আমি এটা সৰু কাৰ্যসূচী লৈছিলোঁ। প্ৰথম কেৱল এখোজ বুলি নহয়, আমি ফাৰ্ষ্ট ষ্টেপ লৈছিলোঁ কাৰণে আমি নামটোৱে দিলোঁ এখোজ। সেই কাৰ্যসূচীটো আৰম্ভ কৰাৰ দিনৰ পৰা মনত এনেকুৱা এটা ছেটিছফেকশ্যন সন্তুষ্টি পালোঁ যে আমাৰ যিখিনি মোৰ লগৰ স্বৰাজ, ৰূপশিখা, দেৱাৱতী, কৃষ্ণাক্ষী, বিজুত, বিশ্ব যিকেইজন মোৰ বন্ধু আছে সহকৰ্মী মইনামণিসকলৰ মাজত আমি আহি এটা সম্যক জ্ঞান আমি দাঙি ধৰিছোঁ। তাৰ বাবে আমি যি কষ্ট কৰিছোঁ সেইখিনি আপোনালোকে বিচাৰ কৰিব। নাৰী সবলীকৰণৰ ওপৰত এটা বক্তৃতা তথা বক্তব্য আগবঢ়াব আমাৰ সঞ্চালক মহোদয়ে এটা নিৰ্দেশ দিছে কম সময়ৰ ভিতৰত। এটা খোজ, এটা ব্যতিক্ৰমী শব্দ, এটা ব্যতিক্ৰমী অনুষ্ঠান আৰু এক ব্যতিক্ৰমী প্ৰয়াস, যাৰ উদ্দেশ্যত বহু কথাই জড়িত হৈ আছে। মানুহ সৃষ্টিশীলতাৰ চিঠি পাইছিলোঁ, তেতিয়াই মই পঢ়ি চাই অনুভৱ কৰিছিলোঁ এখোজ সঁচাকৈ অনুষ্ঠানটো মই কেতিয়াবা শুনিছোঁ বা টিভিতে হওক বা কিবাতে শুনিছোঁ, এনেকুৱা এটা অলপ মনত পৰিছে। আজি এখোজৰ জৰিয়তে বা এখোজৰ বিষয়সকলে মুখ্য সঞ্চালকে ধন্যবাদ দিব লাগিব যে তেওঁলোকে আমাৰ নিচিনা অনগ্ৰসৰ ঠাই এখন গাঁৱত আহি যে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক যি মানে কৰ্মশালা, যে বিশেষকৈ সাহিত্য নাট্য কৰ্মশালা, গীতৰ কৰ্মশালা, নৃত্য কৰ্মশালা, লগতে যে কম্পিউটাৰ শিক্ষাৰ যে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ ওপৰত যি আনুষংগিক বিষয় যে কম্পিউটাৰ দিশত যি শিক্ষা প্ৰদান কৰিলে, তাৰ লগে লগে শেহতীয়াভাৱে এটা বিষয় আকৌ বিভিন্ন কামত প্ৰায় কাম কৰি টোপনি যে মই আনুষ্ঠান যথেষ্ট দেৰি হ'ল। মই মোৰ আনুষ্ঠানিক কামত কিছু ধৰি আনুষ্ঠানিক এখন সভাত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল আৰু ঘৰখনত হোৱাত কিছু দেৰি হ'ল, গতিকে মই আনুষ্ঠান দেৰি হ'ল। তথাপি এতিয়া বেছিভাৱে যিটো কাম শিকাই গৈছে, মই যোজনাখনৰ বিভিন্ন জনাইছিল, মই খুব সুখী হৈছিলোঁ। এতিয়া আমি অকণ বিহু গান গোটেইখিনি আমাক অকণ সহায় কৰিব বুলি আশা থাকিলে।
আজি আমাৰ গাঁৱৰ এটা পৰিৱেশ দেখালোঁ আপোনালোকক। গুৱাহাটীৰ পৰা আমাৰ গাঁৱলৈ এখোজ নামৰ NGO-টোৱে আহি পিনে যেনেকৈ আমাৰ গাঁৱত প্ৰথমতে আজি সৰু সৰু ছোৱালীবিলাকক যেনেকৈ এটা এৱাৰনেছ দিবৰ কাৰণে আহিছে, এডুকেশ্যনৰ তৰফৰ পৰা হওক কৰ্মশালা, খুবেই ভাল লাগিছে। ভৱিষ্যতে আৰু এখোজ নামৰ NGO-টোক আমি লগ পাম বুলি আশা কৰিছোঁ আৰু তেখেতলোকক ধন্যবাদ দিছোঁ যে এনেকুৱা এখন গাঁৱত আহি এখোজ দিছে। লাগিলে এখোজ কিয় আৰু দুখোজ তিনিখোজ দিয়ক, খুবেই ভাল লাগিব। আমি সৰু টিঙটা গাঁৱৰ পৰা গাঁৱৰ পৰা আমি অশেষ ধন্যবাদ যাচিছোঁ। চ' থেংক ইউ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে সকলো ভাল পালে চ' আমাক মানে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰি যাব। সকলোৱে মোৰ লগত আছে আজি ৰঞ্জন দা, তেখেতো মোৰ বন্ধু হয়, বহুত দিনৰ মূৰত লগ পাইছোঁ। চ' আমাৰ লগত আহিছে আৰু চ' থেংক ইউ।